নমস্কাৰ বন্ধুসকল, মোৰ বাসগৃহত যেহেতু আমাৰ জনপ্ৰিয় ইউটিউবাৰ আহি পাইছে, গতিকে ইউটিউবাৰৰ গুণ কি, ইউটিউবাৰে কি কৰিব লাগে, ইউটিউব এটা খুলিবলৈ হ'লে আমি তেওঁৰ মুখত অলপ জানিম। গতিকে গুৰুং দা, ইউটিউবাৰ এজন হ'বলৈ হ'লে কি কি? একচুৱেলি ঠিকে, কুৱেশ্যনটো খুব ভাল, কিন্তু ময়ো যিহেতু পৰিপক্ক হোৱা নাই, ইউটিউব খোলা মোৰ 3 বছৰ হ'ল যদিও বহুখিনি শিকিব লগা আছে। আৰু ইউটিউব খুলিব হ'লে খাছ একো নালাগে, আচল কথাটো লাগিব কি মনৰ ইচ্ছা। তেওঁ যদি সেই কামটো কৰি ভাল পায় তেতিয়াহ'লে তেওঁ ধন ঘটিম বুলি ইউটিউবত আহিব নালাগে। তেওঁ যিটো ভাল পায়, যিটো খাই ভাল পায়, দেখুৱাই ভাল পায় বা নিজে অনুভৱ কৰি ভাল পায়, আৰু সেই অনুভৱখিনি যদি কাৰোবাক শ্বেয়াৰ কৰি ভাল পায় তেতিয়াহ'লে তেওঁ আহিব পাৰে। আৰু মই ভাবোঁ ইউটিউবত কোনো বয়সৰ সীমা নিৰ্ধাৰণ কৰা নাই যদিও মই যিবিলাক নতুন চাম উঠি অহা সৰু সৰু কণ মাইনাহঁতক কিন্তু এই ক্ষেত্ৰত আহিবলৈ মই নকওঁ, কাৰণ তেওঁলোকৰ ধৰ্মটো হ'ল পঢ়া শুনা কৰা। ইউটিউবক তেওঁলোকে যদি প্ৰথমতে পঢ়া শুনা বাদ দি প্ৰাধান্য দিয়ে, নিশ্চয় তেওঁলোকৰ শিক্ষা ক্ষেত্ৰত খুবেই ক্ষতি হ'ব। আৰু ইউটিউবটো এনেকুৱা এটা মাধ্যম নহয় যে ইয়াক আমি প্ৰাইমাৰী বেচিছত ল'ব পাৰোঁ, আৰু ছেকেণ্ডেৰী বস্তু হিচাপে লৈ ল'ব লাগে। কোনোবাই খেলা ধূলা কৰি ভাল পায়, কোনোবাই নাম গাই ভাল পায়, কোনোবাই গান গাই ভাল পায়, সেই বস্তুখিনি যদি তেওঁ কৰাৰ মাধ্যমত সেইখিনি তেওঁ কৰি আছে, সেইখিনি বস্তুখিনি তেওঁ শ্বেয়াৰ কৰিব খোজে, সেই ধৰণে বনাওক। হয়তো এতিয়া মই চাকৰি কৰোঁ, মোৰ পোহপাল দিয়াৰ কাৰণে মোৰ এটা প্ৰপাৰ ৱে আছে, গতিকে মই ছাইডত কেতিয়াবা বন্ধ দিনত মই কৰি লৈছোঁ, মই ক'ৰবাত ফুৰিব গৈছোঁ, তেনেকৈ বনাই লৈছোঁ, সেইটোত ক'তো হেম্পাৰ নকৰে। ইউটিউবৰ পৰা ধন ঘটিবও পাৰে, সেই ধৰণৰ কণ্টেণ্ট লাগিব। আজিকালি ৰাইজে কি ভাল পায়, শ্বৰ্টটো চাই খুব ভাল পায় ৰাইজে, হয়নে? ঠিক তেনেকৈ মানুহ আজিকালি খুব কম সময়, কিন্তু ইউটিউবত যদি কৰা হয় শ্বৰ্ট কৰিও বহুখিনি মানে জ্ঞান দিব পৰা যায়, কিন্তু কঠিন হয়, বহুত কালেকশ্যন কৰিব লাগে। সহজ উপায়টো হ'ল কি, এই 5-10 মিনিটৰ ইউটিউব বনাই পেলাই সেইখিনি শ্বেয়াৰ কৰাটো খুবেই সহজ, আৰু সেইখিনি কৰি ভালো লাগে। সেইখিনি বস্তুৰ কণ্টেণ্টটো যদি দম থাকে নিশ্চয় মানুহে আদৰি ল'ব। ইউটিউব কৰিব লাগিলে কিছুমান এই ভাল এটা কণ্টেণ্ট লাগিব, নহয় গুৰুং দা? হয়, তাৰোপৰি কণ্টেণ্ট অকল নহয়, আৰু থাম্বনেইলো জানিব লাগিব বনাবলৈ, তাত লিখা শব্দখিনি ভাল হ'ব লাগিব, আকৰ্ষণ লাগিব। আৰু এটা কথা কৈ দিওঁ মতীন্দ্ৰ, যে ইউটিউবত কণ্টেণ্ট চলে জানে না, আজিকালি ভালতকে বেয়াবোৰ চলে, কিন্তু সেইটো ক্ষেত্ৰতো আমি হুঁচিয়াৰ হ'ব লাগিব। মই কণ্টেণ্ট কি বনাব লাগে জানো, কিন্তু বেয়াখিনি মই কেলেই দেখুৱাম, সেইখিনি নেদেখুৱাম, ভাল বস্তুখিনি দেখুৱাই যদি যিখিনি ভিউজ আহে তাতে মই সন্তুষ্টি ল'ব। য'ত মানে নিজৰ সৈতে দহৰো উপকাৰ হয়, সেই বস্তুটোৰ ওপৰত মই বেছি ধ্যান দিওঁ। এতিয়া আমাৰ সমাজত আমি দেখিছো যে কোনবোৰ ভিডিঅ' ভিউটো বেছি হয়, মানে মানুহে বেছি কৰি চায়। ধৰক একুৰা জুই জ্বলি আছে, তেওঁ কিন্তু জানে জুইকুৰাত হাতখন দিলে তেওঁৰ হাতখন কি হ'ব, কিন্তু নহয়, তেওঁলোকে সেই জুইকুৰাতে হাতটো দিয়ে। ঠিক তেনেকুৱা ধৰণৰ তেওঁৰ হাতখন মানে পুৰিব নিশ্চয়। যিটো ভাল জ্ঞান আহৰণ কৰিব লাগে, সেই ধৰণৰ ভিডিঅ'বিলাক আমাৰ নচলে আৰু মানুহে নাচায়। সেইকাৰণে আমিও ভাল ভিডিঅ' দিয়াৰ পৰা আমি বিৰত থাকো, নে কি কয় আপুনি? নিশ্চয় হয়, মই কথাটোৰ একমত। আৰু এটা কথা ঠিক, কণ্টেণ্ট বনাব লাগে নিজে ভাল পোৱা বস্তুৰ ওপৰত। মইহে দেখুৱাম মানুহক, মই কি ভাল পাইছো, মোৰ কথা মতেহে মোৰ বস্তুটো মই বনাম আৰু ৰাইজক উপস্থাপন কৰিম। কিন্তু যদি কয় ৰাইজে যে তুমি এইটো কৰা, তুমি জুইত জঁপিয়াই দিয়া, তুমি জুইত হাতখন দিয়া, তুমি গৰম পানীত গা ধোৱা, না বাবা, কণ্টেণ্ট যদি বনায় তেনেকে কেতিয়াও নহয়। সেইটোৰ ওপৰত ধ্যান ধাৰণা দিব লাগিব, কাৰণ সদায় ছাবস্ক্ৰাইবাৰবিলাকে মানে এটা নতুনত্ব বিচাৰে। মই নাম ল'ব নোখোজো, সিহঁতে সেই ধৰণৰ দেখুৱাই, কেতিয়াবা গাড়ী লৈ পেলাই পানীত জঁপিয়াইছে, এই ধৰণৰ কণ্টেণ্ট চাব ভাল পায়। সেইবিলাকত কেতিয়াও হাত উজান দিব নালাগে। এইখিনিয়ে মোৰ ক'ব লগা। এইখিনি নিশ্চয়কৈ গুৰুং দাক মই বহুত বহুত ধন্যবাদ দিলোঁ। কৰাৰ আগতে উদীপ্ত 99 ভ্লগছ, তেওঁ খুব ভাল ভাল ভিডিঅ' বনাই আছে, জ্ঞান আহৰণ কৰিব পৰা ভিডিঅ' বনাই আছে। তাৰ পৰা আপোনালোকে কিবা এটা শিকিব পাৰে। তেওঁৰ চেনেললৈ যাব, যদি ছাবস্ক্ৰাইব কৰি দিব, অকণমান আগুৱাই যোৱাত সহায় কৰক, মৰম অকণমান দিব।